হেল্ল' এভৰিৱান, মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এতিয়া মানে মই আছোঁ আমাৰ গাঁৱৰ স্কুলখনৰ মানে ফিল্ডতে আছোঁ। আমি মানে তাতে নবৌকেইজনীৰ লগত আমি আজি বিহু বুলি এটা খানা খাইছোঁ। মানে নবৌকেইজনী ল'ৰা ছোৱালীকেইটাই মানে বিহু নাচিছিলে। তাতে আমি ভাবিলোঁ সিহঁতৰ লগতে আমিও খানাটো খাই দিওঁ আৰু তাকে খাব আহিলোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু কি দেখাব পাৰোঁ নোৱাৰোঁ আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। আৰু সেয়া দেখিছেনে, মানে স্কুলখনৰ কাষতে এটা ৰান্ধনি ঘৰ আছে। তাতে ৰ'দ দি থোৱাৰ কাৰণে আমি তাৰ ভিতৰতে মানে ভাতটো বনাইছে। সেই নবৌহঁতি কাম কৰি আছে আৰু এই সিহঁতি বিহু নাচিছিলে। সিহঁতৰ লগতে আমিও খাইছোঁ আৰু আপোনালোকৰ পৰিৱেশটো দেখাবলৈ অলপ চেষ্টা কৰিছোঁ। এইখন হৈছে স্কুলখন, আমাৰ গাঁৱৰ এম ই স্কুলখন। তাতে আমি খাব আহিলোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব। বাই বাই দি দে, বাই এনেকৈ দি দে লাষ্ট কৰিছে। তেনেহ'লে চাই থাকোঁ ভিডিঅ'টো। আপোনালোকক এটা গাঁৱৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো চাই যাতে বেয়া কামত নপৰে। আৰু এটা কথা, আজি মানে সোমবাৰ হয়। আজি মই ভাত নাখাওঁ, মানে দিনত ভাত নাখাওঁ, ৰাতিলৈ নিৰামিষ ভাত খাওঁ। তথাপিতো নবৌকেইজনীয়ে লগ ধৰাৰ কাৰণে এনেই সিহঁতৰ লগতে ফূৰ্তি কৰিম বুলি ওলাই আহিলোঁ। ৰাতিলৈ খাম, ৰাতি মানে নিৰামিষ ভাতটোৱে খাওঁ। তথাপিতো আহিলোঁ আৰু এনেকৈ কেতিয়াবা ভালো লাগে লগে ভাগে খাবলৈ। কিন্তু মোৰ কপালখন ভাল নহয়। আজিৰ দিনটোতে মানে আজি সোমবাৰ দিনটোতে খানাটো খোৱা হ'ল। একো নাই, খায়ে খোৱাটোনো কি, ফূৰ্তি কৰাটোহে মেইন। চাই থাকিব। বনাই থাকোঁতেনে আহিলে আইচক্ৰীমৰ বেপাৰী, সেইকাৰণে আমি টিকলাকেইজনী আমি আইচক্ৰীম খাইছোঁ। আৰু এই দাদাজনে মাংস কাটি আছে। দালি বনাবলৈ আছে। দালি বনাবলৈ আছে নহয়। এইবোৰ চব কাম কৰাত ব্যস্ত হৈ আছে। মই বহি আছোঁ। মোৰ ভিডিঅ' কলত কথা পাতি আছে হাজবেণ্ডৰ লগত। কামো কৰি আছে, কথা পতাটো ব্যস্ত। চবে চাহ খোৱাত ব্যস্ত, ঘৰে ঘৰে তিলপিঠা লৈ আহিছে। তাৰপিছত খাইছে। দেখাই দিয়ক তিলপিঠাটো, পিঠাটো দেখাই দিয়ক। এই তিলপিঠা ঘৰৰ পৰা লৈ আহিছে, ইয়াত চাহ খাইছে। আমিও খাই হ'ল আৰু আদা ধৰি দিছোঁ। এইটো বাকী খাইছে। আপোনাক দেখাই আছো, কৈ দে কিবা এটা। মোৰ একদম সুন্দৰ সুন্দৰ পিঠা। আৰু এই যে দেখিছে সৰু সৰু ল'ৰা ছোৱালীকেইটা, সিহঁতেও বিহু মাৰিছিলে। এদিন নে দুদিন মাৰিছিলে ঘৰে ওচৰে পাঁজৰে দুঘৰমানত। আৰু মাকহঁতে ভাবিলে মানে সিহঁতৰ লগতে আমিও বিহু বুলি এসাঁজ খাই দিওঁ চবেই মিলি। আৰু যি পাৰিলোঁ আমিও সহায় কৰিলোঁ সিহঁতক। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু সিহঁতে কেনেকৈ নাচিছে চাবচোন।
আৰু এয়া দাইল হ'ল আৰু ভাতো হ'ল, সেইফালে মাংস বনাই থকা হৈছে। এফালে ভাত বনাই থকা হৈছে আৰু আনফালে এই নবৌকেইজনী নাচি আছে, তাকে অলপ ভিডিঅ' কৰিলোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে চাই থাকক ভিডিঅ'টো। এয়া সকলোবোৰ খাবৰ কাৰণে বহিলে আৰু মইতো নাখাওঁৱেই, সেইকাৰণে ওচৰতে ৰৈ আছোঁ। ঘৰলৈ গুচি আহিবলৈও বেয়া, সকলোকে এৰি থৈ খোৱাটোনো কি কথা। আৰু খানা খাই ঘৰলৈ আহিলোঁ। অহাৰ পাছত মানে ওচৰৰে বৰমা কেইগৰাকীমান আমাৰ ঘৰলৈ বিহু খাবলৈ আহিছিলে সন্ধিয়া সময়ত, আৰু তেওঁলোকক চাহ তামোল দিয়াৰ পাছত মানে তেওঁলোকে আমাৰ ঘৰতে এনেই বিহু নাছিলে আৰু মোকো জোৰ জবৰদস্তিৰে মানে নাচিবলৈ লৈ আহিলে। এপাক নাচিছোঁ আৰু মই বিশেষকৈ নাচিব নাজানো, বৰমা কেইগৰাকীৰ লগতে এনেই জঁপিয়াই ফুৰা নিচিনাকৈ আছোঁ আৰু বেয়া পায় বুলি তেওঁলোকে। হেল্ল' গাইজ, ঘৰ আহি পালোহি। এতিয়া আবেলি 4:30 বাজিলে আহি পাওঁতেহি, আৰু আহোঁতে ভিডিঅ' নকৰিলোঁ আৰু ভালো নালাগে ইমানকৈ মোবাইলটো উলিয়াই ভিডিঅ' কৰি থাকিবলৈ। আৰু তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আৰু কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ভাল লাগিল আজি সকলোকে একেলগে লগ পাই, বিহু বুলি সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খালে। আৰু মই বাৰু নাই খোৱা যদিও থাকি ভাল লাগিলে। তাকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, আৰু পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে, আকৌ লগ পাইছোঁ। তেনেহ'লে বাই বাই।